Hey guys, welcome to my new vlog. তো আজি 15 আগষ্ট আৰু আপোনালোকে ভিডিওটো চাইছে 16 আগষ্টৰ দিনা আৰু এই 15 আগষ্টটো আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে কিমান এটা স্পেশাল দিন আপোনালোকে জানে ক'ব নালাগে আৰু ভিডিওটো আজি অলপ নৰ্মেল হ'ব কাৰণ কোকো যাবা পৰা নাই বা বিশেষ কন্টেন্ট নাই তথাপিও কিবা কিবি মিক্সিং কৰিম আৰু কাৰণ কলেজত গিছলো কলেজত ভিডিও বনাবৰ অৱস্থা নাই কাৰণ মোবাইল নিবা নেদে মোবাইল এলাও নাই হেতুৰ কাৰণে তাতেও পতাকা উত্তোলন কৰিলো আৰু আহি কিনে ঘৰৰ পৰা অলপ ওলাই আহিলো আৰু এইবাৰ হৈছে 77তম স্বাধীনতা দিৱস আৰু এই যে পতাকাখন দেখিছে মোৰ সাইকেলত লগোৱা আছে এই পতাকাখন 77 বছৰ আগতে মানুহে উৰাবা ভয় কৰিছিল মানে কি উইলাবা নৰে পতাকা উৰাবা নৰে আমাৰ ভাৰতবৰ্ষৰ কাৰণ যেতিয়া পতাকা উৰাই বা কিবা কৰে আন্দোলন কৰে তেতিয়া মানে ইংৰাজৰ ব্ৰিটিছৰ মানুহে গুলিয়াই মাৰিছিল মানুহবোৰক আৰু এই পতাকাখন আমি বহুত মহান মানুহৰ কাৰণে এনেকুৱা আজি মোৰ সাইকেলত বুলি নহয় বহুত গাড়ী বহুত সাইকেল বহুত ঘৰত আজি লগোৱা আছে বা পতাকা উৰুৱাই আছে আৰু এনেকৈ স্বাধীনতা দিৱস পালন কৰিছে ইয়াৰ আৰত বহুত মানুহৰ কষ্ট আছে বহুত মানুহৰ ত্যাগ আছে মহাত্মা গান্ধী হওক কোনোবা হওক সবৰে নাম ক'ব গ'লে বহুত লম্বা হৈ যাব ভিডিওটো আৰু আমাৰ অসমৰ আছিল কনকলতা আৰু কোনবা আছিল বাৰু কনকলতা 16 বছৰ বয়সতে মানে পতাকাখন উৰাৰ কাৰণে মৰি গৈছিল গুলি খাই কিনে আৰু থানাত মানে পুলিচে গুলিয়াই দিছিল যেহেতুকে ব্ৰিটিছৰ পুলিচ আছিল আৰু আজিকালি কি ৰাকেশ ভাই আজিকালি কি কৰিব এই মোবাইলটো ল'ব তাতে দুটামান ভাল ফিল্টাৰ লগাব মুখখন জিলকি উঠা মানে যাতে বান্দৰে সুন্দৰী হয় বাদল বৰসা বিজুলি এগলা কবাৰ কিবা কৰিব কৰি কিনে আৰু লাইক ফলোৱাৰ্ছ ইনষ্টাগ্ৰামত এগলা হতে কৰা আজিকালি যাব দেশৰ কাৰণে কায়ো নাযায় তো আমি এইটো কোৱা নাই এনে আৰু ধেমালিকে ক'লো অলপ আমি এইটো কোৱা নাই যে আমি মহাত্মা গান্ধী হ'ম তেওঁ ছোৱালীবিলাকে কনকলতা হ'ব নোৱাৰে সেইটো কোৱা নাই বাৰু আমিও মহাত্মা গান্ধী হ'ব নোৱাৰো কাৰণ আজিকালি সেনেকুৱা নাই কোনেও তথাপিও অলপ দেশৰ প্ৰতি ভক্তি আছে আৰু অলপ নহয় আছে বহুতখিনি কিন্তু ইয়াতে এটা কথা বেয়া লাগে এই যে পতাকাখন আছে আজি বা কালিহে এনেকৈ কাৰোবাৰ চাইকেলত কাৰোবাৰ গাড়ীত লাগি থাকে বা কাৰোবাৰ ঘৰত বাধ্যতামূলক মানে আজিকালি কণ্টেলৰ চাউল দিলে পতাকাখন দিয়ে কিন্তু পৰহি চৈথৰ দিনা আপোনালোকে বহুত এনেকুৱা পাব যে এই পতাকাখন মানে কাৰোবাৰ বাটত কাৰোবাৰ ক'ৰবাত পৰি আছে তেতিয়া বহুত বেছি বেয়া লাগে পাৰিলে আমি উঠাই লৈ যাওঁ কেতিয়াবা এনেকুৱা চিটুৱেশ্যনত থাকোঁ যে উঠাইও নিব নোৱাৰি কিন্তু বহুত বেছি বেয়া লাগে কাৰণ এইখন আমাৰ দেশৰ সন্মান এইখনৰ কাৰণে বহুত মানুহৰ মৃত্যু বহুত মানুহৰ ত্যাগ আছে এইখনৰ আঁৰত সেয়ে এটা বেয়া লাগে আৰু আজিকালি ফটোশ্বুটটো মেইন হৈ গৈছে বিহু হওক পূজা হওক তাৰপিছত স্বাধীনতা দিৱস হওক বহুত বেছি ফটোশ্বুট সেয়ে আৰু তাৰপিছত আৰু কিছুমানে ৰিলচ বনাই ফটো উঠি পতাকা ক'ত দলিয়াই থৈ গ'ল গমেই নাপায় এনেকুৱা হ'ব নালাগে আৰু ফটো উঠা বাৰু ফটো উঠাটো নৰ্মেল ভাল লাগে আৰু এনেকুৱা ফটো কিন্তু পতাকাখন য'তে ত'তে পেলাব নালাগে কাৰণ এইখনত বহুত বেছি ৰেছপেক্ট কৰোঁ আমি বুলি নহয় বহুতে কৰে আৰু এইখনৰ কাৰণে বহুত মানুহে ধৰি লওক মই ইণ্ডিয়ান আৰ্মিৰ কথা কৈছোঁ ঘৰৰ পৰাই কিমান দূৰত আছে এইখনৰ কাৰণে কেৱল এইখনৰ প্ৰতি ৰক্ষাৰ কাৰণে যোনে এখনৰ মূল্য বুজি নাপায় নহয় সেই এখন ইউজ কৰি লাভ নাই সেইটো হয় কি ইউজ কৰি লাভ নাই এখন পাব লাহে যেতিয়া বুজি পাব আগৰ কথাবিলাক ভালদৰে বুজি পাব তাৰপিছত মূল্য গম পাই যাব এইখিনিতে এটা কথা আমি ইয়াতে এটা ভিডিঅ' বনাইছিলোঁ আছে আগতে বানপানীৰ সময়ত এই গাছকেইডালৰ কথা কৈছিলোঁ লাষ্টত যোনটো ভাবিছিলোঁ সেইটোৱে হ'ল মানে কি আমাৰ ইয়াত ৰাস্তা হ'ব টু ৱে নহয় চাগে ন টু ৱে হ'ব কিন্তু মানে ভাগ হৈ নাথাকে মাজেৰে চিন থাকিব এইফালৰ গাছকেইডাল বাচি যাব ডাঙৰ গাছডালো বাচি যাব কিন্তু সেইটো যি খুঁটি দেখছি তাকে লেগিন যাব ৰাস্তাটো মানে ইনকে এটা ভাঁজ আছে ভাঁজটো চিধা কৰি নিব বহুত ডাঙৰ ৰাস্তা হ'ব হ'লে সেই তাকে লেগিন যাব তাৰোপৰি ৰাস্তাৰ চাইড বাম থাকিব মানে এতিয়া যিটো আমাৰ গাঁৱৰ ফিল আমাৰ ঘৰৰ আমাৰ বাটেৰেও যাব সেই ফিলটো নোহোৱা হৈ যাব মানে শান্তি নোহোৱা হৈ যাব গাড়ী কিবা ধূলা বালা কি একদম ক'বাৰ কিবা হৈ যাব ভাল লগা নাই বাৰু বেয়াই লাগিছে কাৰণ মাটিও যাব আমাৰ চোতলালৰ মই যাই কিনে দেখাম বাৰু সেই যোৱা বস্তুটো ঘূৰাই আনিব তো মই যে আপোনালোকক কৈছিলোঁ তাতে ৰাস্তাৰ কথা সেই ৰাস্তা চাওক ক'ত আহি পাইছে আমাৰ দেখছি না বাটৰ পৰা কিমান দূৰত উঠছি আৰু ইবাগে আমাৰ বেছি জাগা নাইয়ে আমাৰতো এখনি হাত কিছুমানৰ আৰু ঘৰ অলপ আউগে বনোৱা আছিল আৰু এখন ঘৰ গুচি গৈছি মানে একদম বেয়া পৰিস্থিতি হৈ গৈছে আৰু যাৰ গাছ চাছ আছে অলপ পইচা পাব বাৰু কিন্তু আমাৰ গাছ চাছ আকৌ নাই এখনি হাতত আৰু খুটি আহিয়াই পাইছি হ'লে ইমান জেগা গুচি যাব আৰু সিবাগে দুৰ্গা মন্দিৰো আছে দুৰ্গা মন্দিৰ নাভাঙে বাৰু টাৰ্ণিং এটা ল'ব এনেকৈ কিন্তু ইবাগে আমাৰ বহুতৰ খৰচৰ গুচি যাব মানে বেয়া লাগে আৰু যোৱা বস্তুটো ঘূৰাই আনিব নোৱাৰি পইচাটো ডাঙৰ কথা নহয় আৰু পইচা ইমান বেছিও নেদে কি ক'বা ইয়াৰ ওপৰত নকওঁ মই নাহিলোঁ মানে কিছুমান মানুহ কি যায় কেমেৰা তুলি আৰু এতিয়া আমি যাই থাকোঁ আমি ক'ৰবাত কানি যাম কি হৈ দেখা যাব বাৰু বলকচোন অংকুৰ বাইক চাক মানে ই ৰিক্সা আৰে বাহ
হা মাৰিলে খুন্দে হ'ব হৈছি এই এমান দেখাব নালাগে দেই হৈছি ব্ৰেক লাগ নাপায় সি ভালকে ই ৰিক্সা চলায় কি হা তাৰ ভিতৰত সোমাইছো দে ভিতৰত আৰু এটা বস্তু ভাল লাগছি দিয়ক মানে আমাৰ এই দুৰ্গা মন্দিৰটো বাচি যাব মানে ইনকে এটা টাৰ্ণিং ল'ব টাৰ্ণিংটো বাৰু বহুত আগৰ পৰাই ল'ব কিন্তু দুৰ্গা মন্দিৰৰ আকৌ ক্ষতি নহয় ইবাগে সোমাই যাব ৰাস্তাটো এলাখান যাব বাৰু তো আজিৰ ভিডিঅ'টো এইখিনি আছিল এনে আৰু এটা নৰ্মেল ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ তো আকৌ এবাৰ সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোৱে স্বাধীন হৈ থাকক সদায় স্বাধীন হৈ থাকক আৰু আশা কৰোঁ ব্যক্তিগতভাৱেও স্বাধীন হৈ থাকক কোনেও কাৰো তলত চলি থাকিব নালাগে কিন্তু সদায় সত্যত থাকিব মহাত্মা গান্ধীৰ নিচিনা তো যি কি নহওক আজিলৈকে বাই বাই লগ পাই আছোঁ এটা নেক্সট